বিজেপিত যোগদান কৰক, সকলো অপৰাধৰ অভিযোগৰ পৰা মুক্ত হওক। গুলী খোৱা মাটি মাফিয়া ৰমেন মদাহীয়ে পালে বিজেপিৰ টিকট। এইবাৰ নাৰী কেলেংকাৰী, নাৰীক অত্যাচাৰৰ অভিযোগত অভিযুক্ত গকুল বৰ্মন হ'ল গেৰুৱা। অসমত এতিয়া দাগী অভিযুক্তৰ নিৰাপদ আশ্ৰয় শিবিৰলৈ ৰূপান্তৰ হৈছে নেকি ভাৰতীয় জনতা পাৰ্টি? ভাল সৎ লোকৰ সমানে বিগত 10 বছৰত অসম বিজেপিত ভিৰ কৰিছে সেই এচাম দগাবাজ, ধুৰন্ধৰ, অসৎ আৰু কলংকিত ব্যক্তিয়ে। কোনোবাজন যদি কুখ্যাত মাফিয়া, কোনোবাজন কলংকিত আন জঘন্য অপৰাধত, কোনোবাজন যদি জেল ফেৰত, কোনোবাজনে খাইছে আৰক্ষীৰ গুলী। কাৰাগাৰত যেনেকৈ ভিন্ন অপৰাধৰ অভিযুক্তই ঠাহ খাই থাকে, আজিৰ ৰাজ্যিক বিজেপিৰো একেই দশা। অতীত হোৱা কথাবোৰ বাৰু বাদ দিলো। দুদিন পূৰ্বে ৰমেন মদাহীক বিটিচি নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰি বিজেপিয়ে এক প্ৰকাৰ স্বীকৃতি দিলে কলংকিত ইতিহাস বিজেপিৰ বাবে ফেক্টৰ নহয়। বৰ্তমান চৰকাৰৰ দিনত মাটিৰ দালালি কৰি গুৱাহাটী আৰক্ষীৰ মূৰৰ কামোৰণি হোৱা ৰমেন মদাহীক আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হৈছিল। গুৱাহাটীৰ বহু পৰিয়ালক গৃহহীন, ভূমিহীন হ'বলৈ বাধ্য কৰাৰ আঁৰৰ মূল মানুহ এই ৰমেন মদাহী। আজি ৰাজ্যিক বিজেপিৰ নয়নৰ মণি এই ৰমেন মদাহী। ৰমেনৰ উত্থান দেখি বহি নাথাকিল এইজন গকুল বৰ্মন। ঘৰত পত্নী সন্তানক এৰি ডিব্ৰুগড়ৰ এগৰাকী আৰক্ষী কনিষ্টবল যুৱতীৰ প্ৰেমত মচগুল হৈছিল গকুল বৰ্মন। কিন্তু গকুলৰ ফোন ৰিচিভ নকৰাৰ বাবে বঙাইগাঁৱৰ পৰা ডিব্ৰুগড়লৈ গৈ যুৱতীগৰাকীক মৰিয়াই সংকটজনক অৱস্থাত চিকিৎসাধীন হ'বলগীয়া কৰিছিল এই গকুল বৰ্মনে। গকুলৰ নিৰ্যাতন ইমানেই নৃশংস আৰু জঘন্য আছিল যে যুৱতীগৰাকীৰ গুপ্তাংগ কামুৰি ছিঙি দিছিল গকুল বৰ্মনে। আঘাতপ্ৰাপ্ত কনিষ্টবলগৰাকী সন্দৰ্ভত কি কৈছিল সেই সময়ত চিকিৎসকে? তেওঁৰ এটা নহয়, গোটেই মানে গাত আঘাত আৰু চকুৰ লেফ্ট আইটোত হেমৰেজ হৈ মানে অকণমান ব্লিডিঙৰ নিচিনা আছিলে তাই। কালিৰ পৰা তাই অকণমান এম্বুলেটৰী ফেজত আছে। এম্বুলেটৰী মানে নিজে বাথৰুম যাব পাৰে। ব্ৰাইট মাৰ্কছ আছে, এই মানে এটা দুটা মাৰ্কছ থাকিব আছে। সেইটো কাৰণে তেওঁক গাইনকলজিষ্ট মেমে চালেহি। ND24ত ধাৰাবাহিকভাৱে সেই সময়ৰ KACৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনৰ কোলা অধ্যায় ফাদিল হোৱাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বিষয়টো পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। বহুলানি বৈঠক পৰ্যালোচনাৰ তথা কোচ ৰাজবংশী ৰাইজৰ মাজত হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ বুজ লৈ কি কৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? KACৰ যিখিনি আমাৰ এক্সিকিউটিভ মেম্বাৰ বা জেনেৰেল মেম্বাৰ গোটেইখিনি আহিছিল, তেওঁলোকৰ লগত মই আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ মত অভিমতখিনিও লৈছোঁ আৰু এই অভিমতখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ আৰু দলৰ শীৰ্ষ নেতৃত্বকো জনাম। সেইমতে দলে সিদ্ধান্ত ল'ব। সকলো জানি বুজি অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল সাংবাদিকৰ আগত সেয়াও শুনক। KACৰ অধ্যক্ষ গকুল বৰ্মনে দ্বিতীয় বিবাহ পাশত আবদ্ধ হৈছে, যিটো আমাৰ হাতত পৰা ৰিপৰ্ট মতে। আৰু দ্বিতীয় বিবাহ পাশত আমাৰ হিন্দু মানুহ আবদ্ধ হ'ব নোৱাৰে। গতিকে গকুল বৰ্মনক আমি ৰিজাইন দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিম, কাৰণ তেওঁ এজন নেতা হয়। যদি ৰিজাইন নিদিয়ে তেতিয়া ব্যৱস্থা ল'ব লাগিব। অৱশেষত গকুল বৰ্মনে KACৰ পৰা খেদা খাইছিল। সকলো জানে ৰাজ্যিক বিজেপিয়ে। তাৰ পাছতো বৃহস্পতিবাৰে কলংকিত গকুল বৰ্মনে বাজপেয়ী ভৱনত এনেদৰেই বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গেৰুৱা হ'ল। গেৰুৱা হৈ কি কৰে জঘন্য গকুলে? নাই, সেয়া সম্পূৰ্ণ ষড়যন্ত্ৰ আছিলে আৰু গোটেই কথাবিলাক স্পষ্ট হৈ গৈছে কাৰণে মই এটা কথা কৈছোঁ, জাতিৰ স্বাৰ্থত মই সকলো ত্যাগ কৰাৰ কাৰণে সাজু আছিলোঁ। আৰু যেতিয়াই মোৰ ওপৰত অভিযোগ আছিল তেতিয়াই মই কৈছোঁ মোৰ কোনো ধৰণৰ আপত্তি নাই। জাতিৰ যিকোনো আক্ৰাসৰ সাধাৰণ সম্পাদক মই পদত্যাগ কৰিছিলোঁ এটা সময়ত। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দায়িত্বৰ পৰা মই সাময়িকভাৱে অব্যাহতি লৈছিলোঁ। গতিকে মই যেতিয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যেতিয়াই যি দায়িত্ব দিয়ে মই সেই দায়িত্ব আখৰে আখৰে পালন কৰাৰ কাৰণে মই চেষ্টা কৰিম। বিজেপিত দগাবাজৰ ভিৰ এইদৰে বাঢ়ি অহাত আজি বহুজন ক্ষোভিত। সেয়েহে কথাটো সোধা হৈছিল ৰাজ্য সভাপতি দিলীপ শইকীয়াক। ব্যক্তিৰো ভাল বেয়া গোটেইবিলাক দিশ থাকে। গতিকে এনেকুৱা দুই এটা সৰু সুৰা আহে। বিজেপিত আহিলে যদি কোনোবাই অৱগুণটো লৈ আহে, লাহে লাহে কমি যায়। আৰু কোনোবাই যদি নিজে চিধা নহয় তেতিয়াহ'লে তেওঁ বিজেপিত বেছিদিন দৃষ্টি থাকিব নোৱাৰে। এতিয়া প্ৰশ্ন উঠিছে, শান্তি আৰু সমৃদ্ধিৰ চিন বগা পদুমযুক্ত বিজেপিয়ে একাংশ দগাবাজক শান্তিৰ পথলৈ আনি
দলটোক কিমান সমৃদ্ধ কৰিব। এতিয়া আচলতে প্ৰশ্ন হয় যে কথাবোৰ আচলতে এনেকুৱা নেকি যে সেই গীতাৰ যি 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকটোত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল সৰ্বধৰ্মং পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং তং সৰ্ব পাপেভ্যো মুক্ষয়ামি মা শুচঃ। আচলতে সেই তেনে এটা বিশ্বাসতে বিশ্বাসী নেকি ৰাজ্যিক বিজেপি? সেইটো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল দাসৰ সৈতে মই বিমল ভূষণ মহন্ত, ND24।